নমস্কাৰ আনকিক লাইফ চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। এডিআৰি টাইপৰ পৰা নতুনকৈ এটা আপডেট আহিছে। আপডেটটো হৈছে যে আপোনালোকৰ এক্সাম কেতিয়া হ'ব আৰু আপোনালোকে এডমিট কাৰ্ডসমূহ কেতিয়া ডাউনলোড কৰিব পাৰিব। বহুতে কেণ্ডিডেটে মোক সুধিছিল যে ছাৰ এডমিট কাৰ্ডসমূহ কেতিয়া আমি ডাউনলোড কৰিব পাৰিম বা গেট 3 গেট 4 এডমিট কাৰ্ডসমূহ ডাউনলোড কৰোঁতে আমাৰ কিবা প্ৰব্লেম হ'ব নেকি আপুনি কওকচোন। গতিকে আপোনালোকৰ কাৰণে ভাল খবৰ, যিহেতু আজি এখন আপডেট আহিছে, এডিআৰিৰ পৰা এখন নটিচ আহিছে আৰু এই নটিচটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। কাৰণ বহুতে ল'ৰা ছোৱালীয়ে কি কৰে, এডমিট কাৰ্ডৰ নামত তেওঁলোকে পঢ়া শুনা বাদ দি দিয়ে। অ'কে, পঢ়া শুনা আপোনালোকে বাদ নিদিব। এডমিট কাৰ্ড যেতিয়াই নাহক, আপোনালোকে এক্সাম যেতিয়াই নহওক আপোনালোকে দিব লাগিব। গতিকে এইখন নটিচ আহিছে, নটিচখন চাই লওক। আপোনালোকে ইয়াতে তেওঁলোকে মেনশ্যন কৰি দিছে, আপোনালোকে যিসকল হায়াৰ ছেকেণ্ডেৰী পাছ বা যিসকলে ছায়েন্স ষ্ট্ৰীম আৰু আৰ্টছৰ হৈ আপোনালোকে এডিআৰিত গেট 3ৰ কাৰণে এপ্লাই কৰিছিল, গেট 3 পৰীক্ষা আৰম্ভ হ'ব আপোনাৰ 15 তাৰিখে। এতিয়া বহুতে কেণ্ডিডেটে কি কৰে, 15 তাৰিখে পৰীক্ষা নহয় বুলি তেওঁলোকে পঢ়া নাই, কিন্তু একচুৱেলি পৰীক্ষা এডিআৰিৰ পিছুৱাই নিদিয়ে। আপোনালোকে জানে যে 15 তাৰিখে আপোনালোকে এডিআৰি এক্সাম হ'ব আৰু সেইদিনা হৈছে দেওবাৰ, ৰবিবাৰ। গতিকে এডমিট কাৰ্ডসমূহ আপোনালোকে যেতিয়া ডাউনলোড কৰিব পাৰিব, সেই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰাৰ পিছতে আপোনালোকে কি কৰিব জানেনে, আপোনালোকৰ নিজৰ নিজৰ চেণ্টাৰসমূহ চাই ল'ব। আপোনালোকৰ নিজৰ নিজৰ চেণ্টাৰসমূহ এইকাৰণে চাব দিছোঁ কাৰণ বহুতো ল'ৰা ছোৱালীয়ে কি কৰে, বহু দূৰত এক্সাম চেণ্টাৰ পৰে আৰু শেষত এক্সামৰ দিনা গৈ কেনে তেওঁলোকে সেই চেণ্টাৰ বিচাৰি নাপায়। গতিকে আপোনালোকে যদি এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰে, তেনেহ'লে আপোনালোকে সেইদিনাই আপোনালোকৰ চেণ্টাৰসমূহ প্ৰত্যেকজনৰে ইনফৰ্ম কৰি ল'ব যে চেণ্টাৰটো মোৰ ক'ত আছে, এৰিয়াটো ক'ত আছে, যাতে এক্সামৰ দিনা আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। চ' আপোনালোকে এইখন নটিচ চাই লওক। ইয়াতে তেওঁলোকে মেনশ্যন কৰি দিছে আপোনালোকৰ এক্সাম 15 তাৰিখে হ'ব আৰু 10:30 পৰা এক্সাম হ'ব আপোনাৰ 1:30লৈকে। অ'কে, প্ৰথম আৰু আপোনালোকে এডমিট কাৰ্ডসমূহ কেতিয়া ডাউনলোড কৰিব পাৰিব সবিশেষ মই কৈ আছোঁ। আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব দুটা ৱেবছাইটৰ পৰা। ৱেবছাইট দুটা হৈছে www.assam.gov.in আৰু এটা হৈছে www.site.sevaonline.org। এই দুটা ৱেবছাইটত বা পৰ্টেলত আপোনালোকে গৈ কেনে 2 তাৰিখে ছেপ্টেম্বৰৰ 2 তাৰিখে আপোনালোকে 11 বজাত আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। সেইটো মনত ৰাখিব। আৰু এডমিট কাৰ্ডসমূহ যিহেতু আপোনালোকে ডাউনলোড কৰি ল'ব, এডমিট কাৰ্ডখনত নিজৰ নিজৰ চেণ্টাৰসমূহ পাব। বহুতে কৈ আছে যে মোৰ চেণ্টাৰসমূহ ক'ত পৰিছে, মই কেনেকৈ গম পাম। আপোনালোকৰ এডমিট কাৰ্ডতে গম পাব। তলত ধুনীয়াকৈ লেখা থাকিব আপোনালোকৰ চেণ্টাৰ ক'ত পৰিছে বা আপুনি কোনটো ডিষ্ট্ৰিক্টত পৰিছে, কোনখন এৰিয়াত পৰিছে। অ'কে, গোটেইখিনি আপোনালোকে ধুনীয়াকৈ মেনশ্যন কৰা থাকিব। আৰু ইয়াৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডত তেওঁলোকে আৰু কেইটামান ইনষ্ট্ৰাকশ্যন আপোনালোকে মেনশ্যন কৰি দিব। যিহেতু 2 তাৰিখে আপোনালোকে এডমিট কাৰ্ড দিব, এক্সাম হ'ব 15 তাৰিখে। ইয়াতে গেট 4 এক্সামৰ লগতো আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব নেকি। গেট 4 বৰ্তমান 3rd গ্ৰেডৰ এডমিট কাৰ্ড দিব। গোটেইখিনি এডমিট কাৰ্ড আপোনাৰ 2 তাৰিখে দিম বুলি কৈছে। গেট 4টো হয়তো দিব পাৰে। আৰু ইয়াৰ লগতে আছাম পুলিচ SIৰ কাৰণে যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ এডমিট কাৰ্ড কেতিয়া দিব, তেওঁলোকৰ এডমিট কাৰ্ডৰ এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই। যদি আহে নিশ্চয়কৈ আপোনালোকক মই জনাম। গতিকে আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ লুচেন জিকে চিৰিজকেইটা যদি চোৱা নাই চাব। চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। অ'কে।